আমাৰ হিন্দু মানুহবিলাকৰ চৰক মেলা হয়। চৰক মেলাৰ যিদিনা মাগিব যায়তো ৰাস্তাই এতিয়া মুছলিম ল'ৰাটোৱে বোলে আক্ৰমণ কৰিছে ৰাইজৰ আৰুতো জানেই আজিকালি মানে কেনেকুৱা ধৰণৰ যিজন মানুহে মানে ডিষ্টাৰ্ব দিছে হিন্দু মানুহৰ ওপৰত তেওঁৰ ঘৰ চৰ জ্বলাই দিয়া হ'ল। বাকী কিন্তু বেলেগ মুছলিমক কোনো ক্ষতিসাধন হোৱা নাই। আমাৰ এইখিনি হিন্দু মানুহৰ ব্ৰেইনটোত অলপ হেৰি আছে, ক্ষতি হোৱা নাই। আৰু লগত আমাৰ মুছলিম মানুহখিনিৰ লগত কোনো হানি হোৱা নাই। খালি মাত্ৰ যিজন মানুহে আমাৰ সেই ক্ষতিগ্ৰস্ত কৰা তেওঁৰে ঘৰটো ভাঙি দিয়া হৈছে। এই আমাৰ হেৰি হিন্দুৰ আপোনাৰ চৰক মেলা বুলি কয়, চৰক মেলাত পূজাৰ হেৰি হোৱাৰ কাৰণত তেনেকুৱা এটা মানে পৰিৱেশৰ কাৰণে সিহঁতে আগতে এইটো জোকাই লোৱাত হিন্দু মানুহখিনি চাই থকা নাই আৰু লগে লগে আহি পেলাই তেওঁলোকৰ যিজনে অনিষ্টকাৰী তেওঁৰহে ঘৰ ভাঙি যায়। বাকী মুছলিমৰ কোনো ঘৰ দুৱাৰ ভাঙা নাই। চান্দা বিচাৰি অহা নাই। ৰাস্তাতহে কাজিয়াখন হিন্দু মুছলিমে আৰু ক'ব গ'লে। এই চান মাহমুদ বুলি ক'লে। চান মাহমুদ নাই, ঘৰে জ্বলাইছে আৰু অন্য কোনো বেলেগ ক্ষতি সাধন এনেই ভিতৰৰ ঠাইখিনি জ্বলি গৈছে, কানি কাপোৰ বাইক চাইক এইবিলাক জ্বলি গৈছে। সেইটো গাড়ী এখন জ্বলি গৈছে, এইখিনিয়ে আৰু বেলেগ একো নাই। কি জেগা এইখিনি 2 নম্বৰ উমাৰি কয় না, 2 নম্বৰ উমাৰি কয়। কিন্তু এইখিনি মোৰ ক'ব লাগে। হয়তো মই বস্তুটো মই দেখা নাই, কিন্তু ইহঁতে কোৱা মতে ৰামগড় পাৰ্টিটো আছিল, তাৰমানে যাই আছিল ইফালে যাওঁতে মানে এই ল'ৰাটোৱে যিজন মুছলিম ল'ৰাটো আৰু তেওঁ বোলে ইহঁতক মানে মাতাৰ পিছত কিবা বেয়া ভাষাত গালি পাৰিছে আৰু গালি পাৰোঁতে ইহঁতে বোলে তথাপি বস্তুটো গুৰুত্ব দিয়া নাই, যাই আছে। যাই থাকাত বোলে আপোনাৰ পাছত যাই পেলাই মানে আমাৰ এনে চৰক পূজাত কি কয় ৰামা বুলি কিবা এনেকুৱা বস্তু গলত আছিল, এইটো গলৰ পৰা টানি আনি পেলাই ইফালে ভৰি দি মাটিত খুচিছে অলপ সময়। এইটো এটা অপমানৰ হৈছে আমাৰ হিন্দু সমাজৰ কাৰণে। আৰু এইটো এটা বিৰাট ডাঙৰ বস্তু আমাৰ কাৰণে, এটা যিটো মানে আমি মূৰত ৰাখো। ই ভৰি দি খুচি যিয়ে নহওক। কোনে খুচিছে? এই মুছলিম ল'ৰাটো চান মাহমুদৰ ল'ৰা। ল'ৰাৰ নামটো মই নাজানো। তাৰপিছত তাহাঁতক মাৰছি, কিন্তু মাৰাটো আমি দেখা পাইছো, জখমটো মই দেখা পাইছো আমিও। এইটো ৰামগড় পাৰ্টি আৰু মানে যোনে চৰক পূজা পাৰ্টিক মাৰছে আৰু তাৰপিছত তাৰ দেউতাকে বোলে মাৰলা। আকৌ ইয়াৰে কেইজনমান মুছলিম মানুহে মোক কৈছে, অলৰেডি বয়সস্থ মানুহে মোক কৈছে, এইটো তাৰ বাইপাপ পুতকৰ ভুল, ইহঁতে মাৰছে আৰু আমি দেখা পাইছো। এতিয়া পাছত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। এতিয়া কাৰো কথা কোনেও নামানা হৈছে। এই আৰু এইখিনি মানুহ নাই বুলি অলপ কমচে কম 2000ৰ তলত নহব আৰু আহি আছে। সেয়াই আৰু ক্ষতি এতিয়া ধৰক মানে ঘৰ দুৱাৰ খিনি জ্বলাই দিছে, বাইক এখন জ্বলাইছে, জানো হয়তো এইখিনি হৈছে। আৰু ভিতৰত যদি কিবা আছে এইখিনি হয়তো পুৰা গেছি পায়। এই আৰু এইখিনিয়ে জানো। নাই মানুহ আৰু মাৰা নাই, কাৰণ নাইও, মানুহজন পলাইছে, পলাতক আছে নাই। সেই আৰু ল'ৰাজন পলাই আছে নেকি? হয়, অৱশ্য পলাই আছে কিজানি, কাৰণ যিহেতু আমাৰ মানে থানাৰ পৰা পুলিচো আহিছিল, আহি পেলাই নাপালা। অৱশ্য পলাই আছে কিজানি। নাই চান মাহমুদো নাই, বাইপাক পুতক কোনেও নাই ঘৰত, নহয় পলাই আছে ক'ৰবাত। নাই হাতত মানে এনে নাই পেট্ৰল অনা নাই। এইটো মানে ক'লে কি পেট্ৰল অনা নাই। এতিয়া ধৰক আজিকালি মানুহে প্ৰায়ভাগ মানুহে বিড়ি চিড়ি খায়, চিগাৰেট খায়, এনেকুৱা ডেছলাই অৱশ্যে থাকে। হয়তো মানে বাইকখন আছে, বাইকৰ পৰা হয়তো ওলাব পাৰে পেট্ৰল। মই দেখা নাই, মই তেতিয়াই তাতে আমাৰ পুলিচৰ লগতে আছিলো, পুলিচো তাতে আছিল। এতিয়া মানে দুনিয়াততো চব মানুহতো একে নহয় না। নহয়, ইহঁতৰ গাফিলতিটো হোৱা নাই, কাৰণ এইটো সিহঁতক আমি মানে ভুল ধৰব নোৱাৰিম। দূৰৰ মানুহ নহয়, আমাৰ ওচৰ পাছৰ মানুহে, লোকেল মানুহে কৰিছে বস্তুটো। RSSৰ মানুহ, বজৰঙৰ মানুহ আছে, ফেডাৰেশ্যনৰ মানুহ আছে। আমি চিনি পাওঁ, মেইন লিডাৰকেইটা চিনি পাওঁ, লিডাৰকেইটাই আহি কিনে ঘৰটো জ্বলাইছে। কেনেকে নমালে এতিয়া জুইটো পাব্লিকে পানী চানী নহৈছে, ফায়াৰ ব্ৰিগেড গাড়ীখন অহা নাই, ৰাস্তা নাই বুলি, কিন্তু গাঁৱৰ মানুহে এতিয়া আহি কিনে জুইটো নোমাইছে। পুলিচ আছিল লগত, পুলিচৰ ঘৰটো কিন্তু পুলিচৰ সন্মুখতে জুই দিছে, পুলিচৰ সন্মুখতে জুই দিছে। পুলিচে আকৌ কৰিব নলগাৰ কোনো মানুহ বহুত হেনতে। কিমান মান মানুহ আহিছে? মোটামুটি 2000 মান মানুহ হ'ব। ইফালে আপোনাৰ ইফালে মাগুৰমাৰীৰ বলকাছ, বুৱলগুৰি, জালুকবাৰী চালুকবাৰী চব মানুহ আহিছে। জাগাখিনিৰ নাম কি কয়? জাগাখিনি 2 নং ৰৌমাৰী। আচল ঘটনাটো কিবা 20 টকাৰ কালেকশ্যন লাগে, কাইজা মেইন কাইজাটো তাৰমানে। কোনে আছিল কালেকশ্যন কৰা? কিবা ঈশ্বৰক পূজা কৰে বোলে, কি সেইগিলা মানুহৰ লগত কিবা কাইজাটো। মই কিন্তু ভালদৰে কথা নাই, কিন্তু কাইজাটো মেইনলি 20 টকাৰ কালেকশ্যন লাগে কাইজা তাৰমানে।
পূজাৰ কালেকশ্যন লৈ কাজিয়া সেনেকুৱা লাগিছে মানে কোনে কালেকশ্যন কৰিছে? সেনেকে পূজা কৰা মানুহকেইটা খোজ খুজি চান মহম্মদ ল'ৰা এটা আছে আজিম বুলি নাম তাৰ তাত খুজিছিলে মানে সেইটো ল'ৰা তাৰমানে এক লগত তাৰ আমাৰ কিন্তু আমাৰ মুছলিম মানুহৰ লগত তাৰ ৰিলেশ্যন নাই চব